ও বাপু কেনে খবৰ আছো আৰু ভালে কলেজত শেষ হোৱাৰ পিছততো লগেই পোৱা নাছিলোঁ আজি লগ পালোঁ বহুত দিন হয় পাপাৰ বিজনেছটো মই চম্ভালিব লাগে পাপাৰ বিজনেছ চম্ভালিলে ন আৰু মোক হেৰি ক'লে ৰিকিয়ে ক'লে তুমি বিয়া পাতিছা বোলে পাতত পাতিলোঁ কোনজনী ৰীমা জিমা চুলি মুলি সেইজনীয়ে আমাক যে ইগন'ৰ কৰা নাছিল সেইজনী কেনেকৈ প্ৰেমত পৰিল বে পঢ়িলে কেনেকৈ অলপ ক কেনেকৈ মানে ময়ো কলেজত যায় যেতিয়া শেষ কৰা হ'ল পৰীক্ষা শেষ হ'ল আমাৰ শেষ হোৱাৰ পাছত তাই কলেজলৈ যাই আছিল হা যাই থাকোঁতে কি যে তাই চাৱনি আহিল পুৰা চাইছিল চাই মোৰ কি কিবা হ'লে ইগন'ৰ কৰি থাকে তাৰপিছত তাই চেঞ্জ কৰিলোঁ যাই তাইক নম্বৰটো দিলোঁ তাই কিবা ল'লে আৰু লৈ পিছত যাই তাই কল কৰিলোঁ এনেকুৱা আৰু বাহ চলি বৰ মাল পাতাই পেলালি ন আৰু বিয়াত নামাতিলে যে আকৌ ফোনো একে নাই নহয় তোমাৰ নম্বৰটোও নাই কিয় নম্বৰ কোনো বেলেগৰ তাৰপৰা ল'ব বেলেগ ফ্ৰেণ্ডৰ পৰা ল'ব পাৰিলি হয় পাৰোঁ কিন্তু কি কৰিবা টাইম নাপালে পাহৰি গ'লি ন একো নাই পিছে তোমাৰ কচোন এনে খবৰ মই সৰু সুৰা জব এটা কৰি আছোঁ GNRC টেকনিচিয়ান লেবৰেটৰী কিবা চলি আছোঁ আৰু কষ্ট চলি থকা একো নাই ফেমিলিকো চলাব লাগিব সেইফালে বিয়া পাতাই নাই আৰু পাতিম পিছত তোমাৰ পাপাৰ বোলে কিবা অসুখ হৈছে বোলে নাই ভাল হৈছে অলপ হৈছিল ভাল হৈছে ন ঠিকে নিহাৰক মই বহুত টাইম লক্ষ্য কৰিছোঁ নিহাৰত দেখোন একো মাত বোল নাইকিয়া সেইবোৰ কি ক'ম বহুত কথা আৰু একদম মন মাৰিয়ে থাকে আজিকালি কিবা প্ৰেমত চেমত পৰি বহুত কথা আমি বহি পেলাই কথা পাতোঁ হয় গাই ভৰাই লওঁ কাষত আহা ক'ত দূৰত বহি আছা এইখিনিতে আহা ভাল জেগা তাতে বহি লওঁ ন ঐ নিহাৰৰ কি হৈছে নিহাৰে বেলেগকে আছে দেখোন নিহাৰে এইফালে ভাই তহঁতে কথা পাত না মোৰ কথা পাতিব ইচ্ছা নাই মোৰ মাথাটো ঘূৰাই আছে তহঁতে অলপ কথা পাতচোন সি অকলে বহি আছে তাৰ লগতে অকলে বহি আৰু ইয়াৰ কাহিনীটো ক কি হৈছে কি কম এই নিহাৰৰ কথা এই যি শিমেলবাৰী তাৰে ছোৱালী এজনীক 4 বছৰেদি ভাল পালা কিন্তু ঘৰৰ মানুহে একচেপ্টেই নকৰে কিয় ছোৱালীটো এনে দেখাত বেয়া নহয় ভাল আছে মাই ডিয়াৰ ছোৱালী কিন্তু কি হ'লে নিহাৰ কচোন বাকীখিনি মই কি ইমান জানে ভালকে নাজানো ভালকে কয় ভাই কি কম ভাই মোৰে দুখৰ ভাই তহঁতে বোলে বোলে তই বোলে জব কৰাই তই বোলে বাপেৰে বোলে চাকৰি আছে চাকৰিটো তই বিজনেছ কৰিবলৈ তই চম্ভালি আছা মোৰনো কি আছে বাবা খেতি বাতি কৰে কিবাকে জীয়াই আছোঁ মোৰ দৰে ল'ৰা এটাক বিয়া দিব ন তহঁতে যে জানিছিলে দেখোন মই তাক কিমান ভাল পাইছিলোঁ তাই মোৰ প্ৰথম ভাল পোৱা তাই মোৰ কেক ভাল পোৱা আছিল তহঁতেতো অলৰেডি তহঁতে চব কথাকেইটা গম পাইছে ন এই ক্লাছ 10ত যে ই কি বে আমাক পাত্তাই নিদিয়ে আপিক পাই তাকেইতো আজি এইটোৱে মোৰ আটাইতকৈ ভুল হ'ল এই ছোৱালীজনীৰ নাম মই হিয়া ভৰাই ভাল পাই মোৰ আটাইতকৈ কেতিয়া মই ভুল হৈছে কি ক'ম ভাই আমি বহুত দুখীয়া ঘৰৰ ল'ৰা ভাই আমাৰ দৰে ল'ৰা কিয় বিয়া দিব ভাই চাকৰিয়াল বোলে দৰা আহিছে দৰাক বোলে বিয়া দিব আমাৰ দৰে আৰু বাবা খেতি কৰা ল'ৰাক লাগি বিয়া দিব নে একো জব নাই তহঁতৰ বাৰু কিবা আছে তহঁতে বিয়া পাতিলে ইয়াৰ বোলে কইনা বোলে চৱা আছে 2 বছৰত বিয়া মোৰ মই বিয়া নাপাতো আটাইতকৈ মই ভুল কাম কৰিলো তাক মই ভাল পাই ভুল কৰিলো আপুনি দেখিছেনে আমাৰ দৰে চাকৰি নকৰা ল'ৰাবোৰে কি বৰাল হৈ থাকিব নেকি সেইটো কিন্তু কিবা এটা জব এটা কৰিলে ভাল হ'লে আজিকালি মানে চব পইচা নহ'লে একোৱেই নাই কি ক'ম ভাই নকৰ লাইফত বহুত ডাঙৰ ভুল কৰিলো মই আৰে জীৱনত যি জনম ললি টকা লাগিবই টকা নহ'লে একো কাম নহয় ভাই হয় ভাই একদম টকাই আজিকালি চব ভাল মোৰ কি নাই মোৰ পঢ়া শুনা সকলো আছিল কিন্তু মই জব পোৱা নাই কি কাৰণত মোৰ টকা নাই টকা দিলে জব পায় টকা নিদিলে একো জব নাপায় আনকি মই যাক ভাল পাইছিলো মনে প্ৰাণে তাইও মোক গুচি গ'ল বে কিবা ইনচাম হ'ল নেকি
শান্ত ভাই নিহাৰ ভাই আবে তই মনে তাক তই কিবা গম পাবি নেকি যাৰ হৃদয় ভাঙিছে সিহে গম পাব কিমান তাৰ বেদনা তুমি কিবা গম পাবা তোমাৰ কিবা হৃদয় ভাঙিছে ভাঙিছে হৃদয় তই কথা নকবি বুলি কৈছো মই মোৰ হৃদয় ভাঙিছে এতিয়া মই টেনচন পাইছো সঁচা প্ৰেমৰ কথা একবাৰ আমাৰ দৰে ভাল পাই চা না পাৰিবি তই আবে হাতত লিখি ল'ব পাৰিবি এন প্লাছ জয় বুলি নোৱাৰো তহঁতৰ দৰে মই প্ৰেম কৰিব নোৱাৰো আবে তোৰ দৰে মাহত 3টা 4টা নখলো মই আবে যাক সঁচা ভাল পাওঁ এটাকে ভাল পাওঁ সদায় ভাল পাই থাকি নমৰেলৈকে যেতিয়ালৈকে উশাহটো অফ নহয় তেতিয়ালৈকে তাকে মই ভাল পাই থাকি গম পাইছ আৰু একো কথাই নকবি তই আমাৰ দৰে চাকৰি নথকা ল'ৰাবোৰ ভাল পোৱাৰ কিবা অধিকাৰ নাই নেকি এইবোৰ কিবা আইন নেকি মই অসমৰ ৰাইজক সুধিছো আপোনালোকক কওক জানাই হ'ল বে ইমান ধুনীয়াকৈ প্ৰেমৰ কনচেপ্ট ক'ব পাৰিলে তহঁতে সেইবোৰ কৰি পোৱা নাইতো কি জানিবি তহঁতে প্ৰেমৰ মূল্য কি বছৰত 3টা 4টাকে একেলগে সলাই কথা কব আহিছে ভাল পোৱাৰ নামত তহঁতে কলংক তহঁতৰে বিয়া হ'ল কিন্তু মই যিমান ভাল পাইছিলো মোৰে কৰিব নালাগে হ'ব তো পাপু ভাই ধুনীয়া ছোৱালী চাই এটা বিয়া পাতি দিওঁ নেকি দি দিম মৰম থাক মই যাওঁ ক'ত গলি বা ঐ নহয় কিয় সি গৈ যদি গ'লে আৰু নাহে আৰু মোৰ লগতে থাকে না এনেকুৱাই মোৰ লগত থাকে না অলপ পিছত আহিব আকৌ মোৰ ওচৰত আজিকালি পেমেণ্ট কৰি চলি আগতে ভাল আছিল বহুত ভাল আছিল আমাৰ সেই দিনবোৰৰ কথা মনত পৰিলে কি ভাল লাগে কথাই বেলেগ হৈছে তিনিওটাই লগ পাই কিনে ভালো লাগিল কিন্তু এটা কথা বেয়াও লাগিল তাৰ কাহিনীটো শুনি কি কৰিবি সেই মানুহৰো বেয়া টকাই চিনি পায় ঘৰত ক'লে বুজালে একো নহ'ল নাই বুজি নাপায় অকল টকাই ধুনীয়া ন কি কবি একদম মানুহে বেলেগ সিহঁত নহ'লেতো মই বুজাই চাওঁ নেকি নাই নুবুজে মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু নাই সিহঁত নুবুজে কি কৰিবা আৰু লগৰ ল'ৰা বেয়া হ'ব দিব নোৱাৰে কি কৰিম আৰু উপায়টো নাই তাক কিবা এটা কোম্পানী এটাত সোমাই দিওঁ নেকি তোমাৰ দেউতাৰ কোম্পানীতে দি দিবা কিন্তু তাক এইকেইদিন বহুত বেয়া হৈ গৈছে তাক সদায় লগ কৰিব লাগিব আমাৰ লগত 1 ঘণ্টা 2 ঘণ্টা তাক ৰাখিবই লাগিব নহ'লে আৰু বহুত কামৰ মাজেৰে হ'লেও তাক টাইম দিব লাগিব বুজিছানে হাজাৰক লগৰ ল'ৰা কথা বেয়া লাগে ন এইবিলাক শুনিলে কিনো কৰিবা আৰু তাক যেনেকৈ নহওক ভাল কৰিব লাগিব সদায় আমি 1-2 ঘণ্টা তাক লগ কৰিব চেষ্টা কৰিব লাগিব ভাই আমি যিমান পাৰোঁ চেষ্টা কৰিম তুমি প্ৰমিছ কৰা আজি পৰা প্ৰমিছ কৰিলোঁ আমি তাক সদায় জব এটা দি দিম যাতে সেই ছোৱালীজনী ইয়াৰ কাৰণে পাগল হৈ থাকে এদিন নহয় এদিন তাই ভাবিব লাগিব কিয় বাদ দিলোঁ এনেকুৱা কৰিব লাগিব ঠিক আছে এটা সময়ততো আমাক সি লগে দিয়া নাছিল অকল গাৰ্লফ্ৰেণ্ডৰ লগতে বিজি হৈ থাকে তেতিয়া কথা বেলেগ তাৰ গাৰ্লফ্ৰেণ্ড পাই কিনে আমাক পাহৰিছিল কিন্তু সেই বুলি আমি তাক পেলাই দিব নোৱাৰোঁ ন আমাৰে ফ্ৰেণ্ড হয় তাক চেষ্টা কৰিব আৰু ভাল কৰিব আৰু বেয়া সংগৰ লগো লাগিছে সেইটো আঁতৰাব লাগিব চাই আছো মই আমি দুয়ে ঠিক কৰিব লাগিব ভাই চাচোন এই নিহাৰ ভাই মাল খাই আহিছি সদায় অলপ মাল খাই দুইটাই শিকিব লাগিব পাপু এখন মাল খাই সদায় আমি যেনেকে আছিলো আমি সেনেকে লগ হৈ থাকিম কোনো ছোৱালীকে মই আজিৰ পৰা ভাল নাপাওঁ চব মই বিন্দাছ থাকিম
ঠিক আছে আমি আগত নিশ্চয় থাকিম ওকে ভাই মই কাপোৰ উঠাই দিম আজি গাড়ী মই চলাম চাবি দি এই গাড়ী চলাব নালাগে গাড়ী মই গাড়ী চলাব নালাগে গাড়ী মই চলাম বাবু ভাই ও ভাই হেৰি লো অ ভাই সৰি বাবু ভাই সৰি বাও খালি কলেজ যাবি না বাবু ভাই যাবি না বাবু বেছা নাপাবি আৰু আজি আনি দিব লাগে মই নালাগে মই কেনেকুৱা ছোৱালীক মই বহুত চিলেকশ্যন কৰোঁ মই আৰু চন্দৰে হৈ যাম মই হেল্ল' বাবা যাওঁ অসমৰ ৰাইজলৈ এটা অনুৰোধ যাতে প্ৰেম কৰিলে বন্ধু নাৰে কাৰণ বিপদত বন্ধুকে পাবা কিন্তু ছোৱালীক নাপোৱা আৰু এটা কথা কওঁ আপোনালোকৰ ৰাইজৰ কাৰণে এটা মই অনুৰোধ কৰিছোঁ যাতে কোনো ভাল পোৱাৰ কোনো ছোৱালীৰ কাৰণে কোনো বন্ধুক পাহৰি নাযায় কিন্তু ভাল পোৱা পাবৰ আছে কিন্তু সঁচা বন্ধু পাবৰ নাই যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বাজাই দিয়ক নাপাহৰিবা দেই অ'কে বাই বাই